নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেলটোৱে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত এটা ইম্পৰ্টেণ্ট আপডেট আছে এডিআৰি 2.0 ক্ষেত্ৰত, অৰ্থাৎ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বৰ্তমান এটা আপডেট দিছে যে এডিআৰি 2.0 ক্ষেত্ৰত আমাৰ যি ফটোকপি আছে সেই তাৰ ওপৰত OMR চিটৰ ওপৰত কথা কৈছে। OMR চিটৰ যিটো ফটোকপি আপোনালোকে এটা 50 ৰুপিছৰ এটা চাৰ্জ কৰিব লাগিব, অৰ্থাৎ সেবাৰ পৰা এটা ৱেবছাইট দিব, তাত আপোনালোকে কিছুমান ফৰ্ম ফিল আপ কৰিব লাগিব। 50 ৰুপিছ চাৰ্জ কৰাৰ পাছত OMR চিটটো আপোনালোকে নিজৰ OMR চিটটো পাই যাব, যে কিমান ক'ত কিমান ভুল হৈছে আপোনালোকে গম পাই যাব, ঠিক আছে। মানে আৰু লগতে এনচাৰ কিটো 28 তাৰিখে দিব বুলি কৈছে। HS লেভেলৰ যিটো এডিআৰি 2.0 হৈ গ'ল HS লেভেলৰ, সেইটো এনচাৰ কিটো আপোনালোকক 28 তাৰিখে প্ৰভাইড কৰিব, ঠিক আছে। আৰু লগতে গ্ৰেজুৱেট লেভেলৰ যিটো এক্সাম হ'ব সেইটো হৈ যাব, কিন্তু গ্ৰেড 4 কাৰণে যিটো এক্সাম হ'ব বা আগন্তুক যিবিলাক এক্সাম হ'ব তেনে ক্ষেত্ৰত যিটো OMR চিটত আমাৰ যিটো ফটোকপি আহে সেই ফটোকপিটো নোহোৱা কৰিব বুলি কৈছে, ঠিক আছে। বহুত কেণ্ডিডেটে আপত্তি কৰিছিলে এই ক্ষেত্ৰত, সেইটো কাৰণে তেওঁ নোহোৱা বুলি কৈছে। একচুৱেলি তেওঁনো কি আপডেট দিছে বা তেওঁনো কি কৈছে সেইখিনি শুনো আহক। আজি মই স্বচ্ছতাক আৰু এখোপ আগুৱাই লৈ যাব খুজিছোঁ। তৃতীয় বৰ্গৰ এডিআৰি পৰীক্ষা সমাপ্ত হ'ল। এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ। 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি, যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব, কেনেকৈ এডভাৰটাইজ কেনেকৈ আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ 50 টকা। ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলোঁ নে নাই। শুদ্ধ উত্তৰটো কি? 28 তাৰিখে আমি এনচাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব। 28 তাৰিখে সেৱাৰ ৱেবছাইটত এনচাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালোঁ, OMR চিটখন হাতত উলিয়াই লওক, এনচাৰ কি লগত মিলাই চাওক, আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালোঁ সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনচাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছোঁ। এনচাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয়, উত্তৰটো বেলেগহে হ'ব লাগিছিলে। 500 টকা দি আপোনালোকে সেৱাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে। উত্তৰটো আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন। সেৱাই ভীম বুলি এনচাৰ কিট লিখিলে, আপোনালোকে শুদ্ধ কৰি দিলে সেৱাক যে আপোনালোকৰ এনচাৰ কিটো ভুল, আচলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্থাৎ আপোনালোকে সেৱাক এটা ভুল শুধৰাই দিলে, তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব। 500 টকাটো আমি এইকাৰণেই ফিজ লৈছোঁ, নহ'লে সকলোৱে এনচাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে। যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইবাবে আমি এটা 500 টকা ল'ম, কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম। অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত 3টা কথা ক'লোঁ। অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই 3টা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলোঁ। এটা হ'ল যে আপোনালোকে OMR চিটটো
যিটো চিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেবাৰ কাৰ্যালয়ৰ পৰা তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব 50 টকা দি আবেদন কৰিব লাগিব 50 টকাও ফটোষ্টেটৰ খৰচ দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব যাতে OMR আৰু এনসাৰ চিটটো মিলাব পাৰে আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেবাক জনাব পাৰিব 500 টকা দি আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যেটো ভুল বুলি ক'লে হি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই একাংশ পৰীক্ষাৰ্থী আমাক প্ৰশ্ন কৰিছিল যে OMR সিটত ফটোটো কিয় দিছে মই চালু অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR সিটৰ লগত ফটোটো দিয়ে যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে আজি মই সেবাৰ বিষয়াসকলৰ লগত কথা পাতিছিল তৃতীয় শ্ৰেণীৰ OMR সিট ইতিমধ্যে বনোৱা হৈ গল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে আপোনালোকৰ মনোভাৱক কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে হে ভৱিষ্যতৰ ৰিক্ৰুটমেন্ট পৰীক্ষাত এডিআৰইৰ পৰীক্ষাত OMR সিটত ভৱিষ্যতে ফটো লগোৱা OMR সিট ব্যৱহাৰ নকৰিবলৈ মই সেবাক পৰামৰ্শ দিছো তেওঁলোকে মোক কৈছে যে স্যাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহব কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR সিটত ফটো নাৰাখো অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে এইখিনি কথাই যিখিনি প্ৰথমতে কৈছিলোঁ তেওঁ যিখিনি কথা কৈছে বহুতে গুৰুত্বপূৰ্ণ ভালকৈ কৈছে যে OMR সিটৰ কাৰণে আপোনালোকৰ 50 ৰুপিছৰ এটা চাৰ্জ কৰি পেলাই আপোনালোকে OMR সিটটো নিজৰ OMR সিটটো চাব পাৰিব তাৰপিছতে 28 তাৰিখৰ যিটো এনসাৰ কি কথা কৈছে আৰু লগতে OMR ফটোকপি যিটো আপোনালোকৰ নিজৰ চেহেৰাটো নাথাকে ঠিক আছে সেইখিনি আছিলে আপডেট বেলেগ একো নাই আৰু বহুতেই ইম্পৰ্টেণ্ট হয় আপোনালোকে নিজৰ ৰিজাল্ট দিয়া দিনাখলৈ বাটছতকৈ আগতীয়াকৈ আপোনালোকে কিমান নম্বৰ পাব সেইটো গম পাই যাব ঠিক আছে আৰু আপোনালোকে মডেল কুৱেশ্যন পেপাৰখিনি ডিছকাছ কৰিব মানে নিজে কৰিব প্ৰেক্টিছ কৰিব মই যিহেতু কৰাই আছোঁ মেথছ বহুত ইম্পৰ্টেণ্ট হয় মেথছৰ যিখিনি কুৱেশ্যন কৰাই সেই তেনেকুৱা টাইপৰ কুৱেশ্যনে আপোনালোকৰ পৰীক্ষাত আহিব যিসকলে মোৰ মেথছৰ সেইখিনি চাইছে তেওঁলোকে মেথছৰ কাৰণে কিন্তু মানে লিগামত বহুতে কৈছে যে ভাল হৈছে কুৱেশ্যনখিনি আৰু আগৰ যেনেকুৱা লেভেলৰ কুৱেশ্যন আহিছিলে তেনেকুৱা লেভেলৰে আছে আৰু তাতকৈ হয়তো হাৰ্ডহে আছে যিহেতু আমাৰ এইবাৰ গ্ৰেজুৱেট লেভেলত অলপ হ'লেও কিন্তু হাৰ্ড কুৱেশ্যন আহিব ঠিক আছে HS লেভেলত অলপ ইজি আহিলে কিন্তু এইবাৰ কিন্তু মেথছৰ অলপ হাৰ্ড আহিব গতিকে আপোনালোকে ভালদৰে যিখন মডেল কুৱেশ্যন পেপাৰ কৰাইছোঁ 20-25টামান কুৱেশ্যন আছে সেইখিনি আপোনালোকে কৰি যাওক ভালদৰে ভাল এটা ৰিজাল্ট পাই যাব ঠিক আছে ধন্যবাদ